নমস্কাৰ, মই বিপাশা বৰা। দুবছৰমান পূৰ্বে এজন প্ৰৱাসী অসমীয়া লোকে মোৰ আগত খেদ প্ৰকাশ কৰি কৈছিল যে তেওঁলোকৰ নিজৰ ভাষাটোত পঢ়া শুনা কৰিবলৈ বৰকৈ ইচ্ছা যায়, কিন্তু তেওঁলোকে আচলতে সঘনাই যিহেতু কিতাপ পত্ৰ কঢ়িয়াই নিব নোৱাৰে আৰু ডিজিটেল মাধ্যমত আকৌ তেওঁলোকে পঢ়িব বিচৰা কিতাপসমূহৰ সুলভ নহয়। গতিকে তেওঁ আশা প্ৰকাশ কৰিছিল যে যদিহে কিতাপসমূহৰ ডিজিটাইজেশ্যন কৰা হয় তেন্তে তেওঁলোকে নিজৰ ভাষাটোতে পঢ়া শুনা কৰিব পাৰিলেহেঁতেন বা সাহিত্যৰ ৰসাস্বাদন তেওঁলোকে কৰিব পাৰিলেহেঁতেন। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে শেহতীয়াকৈ বুক বাইট ষ্টুডিঅ'য়ে এনে কিছু অভিলাষী চিন্তা চৰ্চাৰে তেওঁলোকে কিতাপসমূহৰ পৰ্যায়ক্ৰমে এখন দুখনকৈ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিছে আৰু লগতে তেওঁলোকে লেখক, পাঠক আৰু সম্পাদকসকলক এখন উমৈহতীয়া মঞ্চ তেওঁলোকে দিছে আৰু এই মঞ্চত আপোনালোকে সাহিত্য সম্পৰ্কীয় বিভিন্ন আলোচনা আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে এই প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ। লগতে বুক বাইট ষ্টুডিঅ'লৈ এই আপাহতে মই আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আচলতে ভাল কামবোৰ হৈ থাকিব লাগে যেনেকৈয়ে নহওক।